মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক আটাইলৈ নতুন বছৰৰ শুভেচ্ছা যাচিলোঁ। আশা কৰোঁ কুশলে আছা। তোমালোকৰ অনেকে মোক সুধি আছা যে কিয় মই বহুত দিন তোমালোকৰ বাবে ভিডিঅ' প্ৰস্তুত কৰা নাই। বিশেষ কোনো কাৰণ নাই। দৰাচলতে কিছুদিন জিৰণি লৈ নতুন বছৰত পূৰ্ণ উদ্যমেৰে তোমালোকৰ বাবে কাম কৰি যাম বুলিহে মই কিছুদিন বিৰতি ল'লোঁ। তোমালোকে হয়তো ভাবিবও পাৰা যে এই ভিডিঅ' প্ৰস্তুত কৰা কামটোতনো আকৌ জিৰণিৰ কি প্ৰয়োজন আছে। কিন্তু আছে, কেৱল ভিডিঅ' প্ৰস্তুত কৰা এই কামটোত বুলিয়েই নহয়, সৰু ডাঙৰ সকলো কামতেই জিৰণিৰ খুব প্ৰয়োজন। এইখিনিতে মোৰ মনত পৰিছে শ্ৰদ্ধাৰ হোমেন বৰগোহাঁইদেৱৰ দৈপায়ন হ্ৰদত দুৰ্যোধন নামৰ এখন ৰচনালৈ। তোমালোকৰ বহুতেই জানা বা নাজানিবও পাৰা যে কুৰুক্ষেত্ৰ যুদ্ধত বীৰ দুৰ্যোধনে সকলোকে হেৰুৱাই একেবাৰে নিসংগ হৈ পৰাত, হতাশাৰে ভাৰাক্ৰান্ত হৈ সম্পূৰ্ণ ভাগি পৰাত তেওঁ গৈ দৈপায়ন হ্ৰদত আত্মগোপন কৰি আছিল। এতিয়া কথা হ'ল, আমি হয়তো ভাবোঁ যে দুৰ্যোধনে ভয়ত প্ৰাণৰ মমতাত নিজকে বচাবলৈহে আত্মগোপন কৰি আছিল। কিন্তু হোমেন বৰগোহাঁইদেৱে ৰচনাখনত লিখিছে যে দুৰ্যোধন হতাশাত সম্পূৰ্ণৰূপে ভাগি পৰা নাছিল বা তেওঁ নিজকে বচাবলৈ কাপুৰুষৰ দৰে আত্মগোপন কৰি থকাও নাছিল। তেওঁ আচলতে কিছু সময় আত্মগোপন কৰি দেহৰ মনৰ ক্লান্তি ভাগৰ অৱসাদ আঁতৰাই হেৰুৱা শক্তি পুনৰ আহৰণ কৰি পূৰ্ণ উদ্যমেৰে পুনৰ যুদ্ধত অৱতীৰ্ণ হ'বলৈহে চেষ্টা কৰিছিল। ৰচনাখনত বৰগোহাঁইদেৱে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি হেৰি এছ ট্ৰুমেনৰ কথা উল্লেখ কৰিছে, যাক আমেৰিকাৰ এক্সিডেণ্টেল প্ৰেছিডেণ্ট অৰ্থাৎ দুৰ্ঘটনাক্ৰমে হোৱা ৰাষ্ট্ৰপতি বুলি কোৱা হয়। কাৰণ দ্বিতীয় বিশ্বযুদ্ধ চলি থকাৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ফ্ৰেংকলিন ৰুজভেল্টৰ মৃত্যু হৈছিল আৰু সেই সময়ত উপৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা হেৰি এছ ট্ৰুমেন হঠাৎ ৰাষ্ট্ৰপতি হ'বলগীয়া হৈছিল। ৰচনাখনত বৰগোহাঁইদেৱে কৈছে যে বিশ্বযুদ্ধত আমেৰিকা যুক্তৰাষ্ট্ৰ তথা মিত্ৰপক্ষক নেতৃত্ব দিবৰ জোখাৰে ট্ৰুমেনৰ যোগ্যতা আৰু ব্যক্তিত্ব আছে বুলি কোনেও বিশ্বাসেই কৰিব পৰা নাছিল। কিন্তু সকলোকে অবাক কৰি দি ট্ৰুমেনে অসাধাৰণ নেতাসুলভ গুণাৱলীৰ পৰিচয় দিলে আৰু নিজকে আমেৰিকাৰ অন্যতম যোগ্য, বিচক্ষণ আৰু সাহসী ৰাষ্ট্ৰপতি হিচাপে পৰিচয় দিলে। বিশ্বযুদ্ধ চলি থকাৰ মাজতে এদিন এজন সাংবাদিকে তেওঁক সুধিছিল, ৰাষ্ট্ৰপতিৰ হাৰ ভঙা দায়িত্ব বহন কৰি থাকিও আপুনি অকণো পৰিশ্ৰান্ত অথবা অকণো ভাগৰুৱা নোহোৱাকৈ কেনেকৈ থাকে? আপোনাৰ প্ৰশান্তিৰ ৰহস্য কি? উত্তৰত ট্ৰুমেনে কৈছিল যে আই হেভ এ ফক্স হোল ইন মাই মাইণ্ড, অৰ্থাৎ মোৰ মনৰ ভিতৰত এটা শিয়ালৰ গাঁত আছে। দৰাচলতে ট্ৰুমেনে ক'ব খুজিছিল যে হেৰুৱা শক্তি সামৰ্থ্য ঘূৰাই পাবলৈ আৰু মানসিক প্ৰশান্তি অক্ষুণ্ণ ৰাখিবলৈ তেওঁ নিজৰ মনৰ ভিতৰতে এটা ফক্স হোল অৰ্থাৎ শিয়ালৰ গাঁত খান্দি লৈছে আৰু তাতেই কিছু সময় লুকাই থাকিলেই তেওঁ পুনৰ সঞ্জীৱিত হৈ উঠে। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে হয়তো ভাবিছা যে এই ফক্স হোল বা শিয়ালৰ গাঁত মানেনো কি? তোমালোকে জানা যে যুদ্ধক্ষেত্ৰত সৈনিকসকলে কেইবাদিন ধৰি একেৰাহে যুদ্ধ কৰি থাকিবলগীয়া হয়। সেই সময়ত তেওঁলোকে জিৰণি নলয় নেকি? যদি নলয় তেন্তে তেওঁলোকে ইমান পৰাক্ৰমেৰে কিদৰে কেইবাদিন ধৰি যুদ্ধ কৰি থাকে? আচল কথা হ'ল, যুদ্ধৰ মাজতে তেওঁলোকে জিৰণি লয়। তেওঁলোকে যুদ্ধক্ষেত্ৰতে শিয়ালৰ গাঁতৰ দৰে কিছুমান গাঁত খান্দি লয় আৰু যুদ্ধৰ মাজে মাজে সেই গাঁতবোৰত সোমাই জিৰণি লৈ শক্তি আহৰণ কৰে। সৈনিকসকলৰ ভাষাত এই গাঁতবোৰকেই ফক্স হোল বা শিয়ালৰ গাঁত বুলি কোৱা হয়। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, হোমেন বৰগোহাঁইদেৱৰ এই ৰচনাখনৰ উল্লেখেৰে মই তোমালোকক ক'ব খোজা কথাটো হ'ল যে বিভিন্ন কামত নিজৰ দেহ মনক ব্যস্ত কৰি ৰখাৰ মাজতে তোমালোকেও জিৰণি ল'বা। যেতিয়া দেখিবা যে তোমালোকৰ দেহটোৱে ভাগৰ অনুভৱ কৰিছে, মন মগজুৱে তোমালোকে বিচৰা ধৰণে কাম কৰা নাই, তেতিয়াই জানিবা যে তোমালোকক জিৰণিৰ খুব প্ৰয়োজন হৈছে। পৰীক্ষাৰ সময়ত তোমালোকৰ বহুতেই অধিক কষ্ট কৰি টোপনি ক্ষতি কৰি পঢ়া শুনা কৰা মই জানো। কেতিয়াবা এনেকুৱাও হয় যে নিশা অকণো নোহোৱাকৈ পঢ়া শুনা কৰি পোনে পুৱা পৰীক্ষা দিবলৈ যোৱা তোমালোকে। তথাপি পৰীক্ষাত মনে বিচৰা ফলাফল নোপোৱা। ইয়াৰ কাৰণ কি জানানে বাৰু? ইয়াৰ কাৰণ হ'ল বিশ্ৰাম বা জিৰণিৰ অভাৱ। পৰীক্ষা বুলি তোমালোকে টোপনি ক্ষতি কৰি পঢ়া শুনা কৰিলা ঠিকেই,
কিন্তু ভাগৰুৱা মগজুৱে তুমি পঢ়াবোৰ গ্ৰহণ কৰিবই নোৱাৰিলে বা গ্ৰহণ কৰিলেও বা পৰীক্ষাত লিখিবৰ সময়ত তোমাৰ মগজুৱে তুমি পঢ়া কথাবোৰ ভালদৰে উলিয়াই দিব নোৱাৰিলে গতিকে জিৰণিৰ খুব প্ৰয়োজন জিৰণিয়ে কেৱল ভাগৰহে আঁতৰাই তেনেকুৱা কথা নহয় জিৰণিয়ে তোমাক কাম একোটাহঁতক চিন্তা একোটাহঁতক আনে নকৰা ধৰণে উন্নত কৰিবলৈ উৎসাহিত কৰে গতিকে এই ফক্স হল অৰ্থাৎ হিয়ালৰ গাঁতৰ ধাৰণাটো তোমালোকে সদায় মনত ৰাখিবা কামত আহিব মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিলৈ ইমানেই তোমালোকক খুব সোনকালে মই লগ পাম মোৰ পৰৱৰ্তী ভিডিঅ'ত তোমালোকৰ ভাল হওক তোমালোকৰ খুব ভাল হওক তাকে কামনা কৰি আজিৰ ভিডিঅ'টোৰ পৰা মই তোমালোকৰ পাৰ্থচাৰে বিদায় লৈছো ধন্যবাদ